কি নাম দিম সেই আকুলতাক, সেই উৎসুকতাক? লগ পোৱাৰ ব্যাকুলতাৰ অন্তত প্ৰথম যেতিয়া দেখোঁ তোমাক সন্মুখত, যি অনুভৱৰ উদ্গীৰণ হয় সেই ক্ষণত, কি নাম দিম সেই অনুভৱক? আনন্দ, ফূৰ্তি নে উল্লাস? সেই অনুভৱ বহুত ওপৰত। ইয়াক কথাৰে প্ৰকাশ কৰিবলৈ ভাষাৰ অভাৱ ঘটাৰ উপক্ৰম, শব্দৰ অভাৱ অনুভৱ কৰোৱা। এই অনুভৱটিৰ নামেই চাগৈ প্ৰেম, প্ৰণয় অথবা ভালপোৱা। তোমাৰ সান্নিধ্যত সূৰুযমুখীৰ দৰে ফুলি উঠে সেই একেই অনুভৱৰ কলি মোৰ বুকুত। তোমাক দেখা পোৱাৰ মুহূৰ্তত প্ৰতিবাৰতে সেই একেই অনুভৱৰ নৈ বয়, আৰু নিতৌ নতুনকৈ তোমাৰ প্ৰেমত উটি যাওঁ মই।